নমস্কাৰ মই আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই নীতিশ তালুকদাৰ। মইতো আপোনালোকক সদায় আচৰিত কিছুমান কথা কৈয়ে থাকোঁ। আজিও মই তেনেকুৱা আপোনালোকক এটা আচৰিত কথা ক'ম। তাৰ আগতে মই এটা কথা কৈ লওঁ। মই আগতে এটা ভিডিঅ' দিছোঁ, পিঁয়াজ কাটিলে চকুৰ পানী কিয় ওলায়। থাম্বনেইলটো এনেকৈ লিখা আছে। তো আপোনালোকে যদি জানিব বিচাৰে পিঁয়াজ কাটিলে কিয় চকুৰ পানী ওলায়, তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংকটো আছে। লিংকটোত ক্লিক কৰি দিয়ক আৰু আপোনালোকে যাই ভিডিঅ'টো চাওক। তো গতিকে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি কি কথা পাতিম, আমি যে ফোনত হেল্ল' শব্দটো কওঁ, এই শব্দটোৰ উৎপত্তি ক'ত, এই শব্দটো কোনে প্ৰথমে কৈছিল, মোবাইল ফোনত ফোনটো ৰিচিভ কৰাৰ লগে লগে বা ফোনটো কৰাৰ লগে লগে যে হেল্ল' ক'ব লাগে, এই প্ৰস্তাৱটো কোনে পোনপ্ৰথমে দাঙি ধৰিছিল, বিশ্ব হেল্ল' দিৱস কোন তাৰিখে পালন কৰা হয়, গোটেই কথাখিনি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তো বলক আমি আমাৰ ভিডিঅ'ৰ এই কথাখিনিৰ ওপৰত আজি আলোচনা কৰোঁ। তাৰ আগতে মই আপোনালোকক এটা কথা কৈ লওঁ, আমি ফোনত যে হেল্ল' বুলি প্ৰথমতে কওঁ, এইটো যে কওঁ, এই হেল্ল' শব্দটো পৃথিৱীৰ পৃথিৱীত যিমানটা ভাষা আছে, কিমান ভাষা আছে মই নাজানো, পৃথিৱীত থকা প্ৰত্যেক যিমান হেল্ল'টো পৃথিৱীৰ একমাত্ৰ শব্দ, যিটো শব্দ পৃথিৱীৰ প্ৰত্যেকটো ভাষাৰ মানুহে ব্যৱহাৰ কৰে। আৰু হেল্ল' শব্দটো পৃথিৱীত আটাইতকৈ ব্যৱহৃত শব্দ। হেল্ল' শব্দটো পৃথিৱীত বেছিকৈ ব্যৱহাৰ কৰে, এদিন হিচাপত হওক, মাহ হিচাপত, যেনেকৈ হিচাপত বেছিকৈ ব্যৱহাৰ কৰে। এইখিনি প্ৰাৰম্ভিক পৰ্যায়ৰ কথা মই আপোনালোকক ক'লোঁ। এতিয়া মই ক'বলৈ লৈছোঁ, আমাৰ ভাৰতবৰ্ষত শিক্ষক দিৱস পালন কৰে। যদি আমি পৃথিৱীলৈকে যাওঁ, তেতিয়াহ'লে বিশ্ব যোগ দিৱস, যিটো আমাৰ ভাৰতবৰ্ষৰ পৰাই গৈছে অল পৃথিৱীত, এইটো পালন কৰে 21 জুন তাৰিখে। ঠিক তেনেদৰে বিভিন্ন দিৱস আমাৰ পৃথিৱীত পালন কৰে। বিশ্ব স্বাস্থ্য দিৱস পালন কৰে, কেতিয়াবা বিশ্ব হাঁহি দিৱস নেকি, এইবোৰো পালন কৰে। বিভিন্ন দিৱস আমাৰ পৃথিৱীত পালন কৰে। বিশ্ব হেল্ল' দিৱস বুলি এটা দিৱসো আমাৰ পৃথিৱীত পালন কৰে। কেনেকৈ আৰু ধৰি লওক, বিশ্ব পৰিৱেশ দিৱস 5 জুনত পালন কৰে, গোটেই গছ গছনি ৰুওঁ, এনেহেনকৈ পালন নকৰে। জাষ্ট বিশ্ব হেল্ল' দিৱস বুলি এটা দিন ধাৰ্য কৰি থোৱা হৈছে, আৰু যিটো দিনত আমি বিশ্ব হেল্ল' দিৱস পালন কৰা বুলিয়েই কওঁ। তো বিশ্ব হেল্ল' দিৱস কোন তাৰিখে পালন কৰা হয়? বিশ্ব হেল্ল' দিৱস 21 নৱেম্বৰ তাৰিখে পালন কৰা হয়। বিশ্ব হেল্ল' দিৱস 21 নৱেম্বৰ তাৰিখে পালন কৰা হয়। মূল কথা, এই দিৱসটো যে পালন কৰিছে, কেতিয়াৰ পৰা পালন কৰা হৈছে? 1973 চনৰ 21 নৱেম্বৰ তাৰিখৰ পৰা প্ৰতি বছৰৰ 21 নৱেম্বৰ তাৰিখে বিশ্ব হেল্ল' দিৱস পালন কৰা হয়। গ'ল। নেক্সট কথাখিনি হ'ল কি, এই যে হেল্ল' শব্দটোৰ উৎপত্তি কেনেকৈ হৈছিল? যেতিয়া ফ্ৰান্সে ইংলেণ্ডক আক্ৰমণ কৰিছিল, সেই ঘটনাটো 1066 চনতে ঘটিছিল। এতিয়া নহয়, 2000 চনত নহয়, 1000 চনতে এই ঘটনাটো ঘটিছিল। 1066 চনত যেতিয়া ফ্ৰান্সকলে ইংলেণ্ডক আক্ৰমণ কৰিছিল, তেতিয়া ফ্ৰান্সত অভিবাদন জনাবলৈ হোলা শব্দৰ প্ৰয়োগ কৰা হৈছিল। আৰু এই হোলা শব্দই কালক্ৰমত পৰিৱৰ্তিত হৈ ইংলেণ্ডত হ'ল হেল্ল'। আৰু এই হেল্ল' শব্দটোৱেই ইংলেণ্ডত অভিবাদন জনোৱাটো বুজালে। এনেকৈ কালক্ৰমত বৰ্তমানৰ হেল্ল' শব্দটোৰ উৎপত্তি হৈছিল। কিন্তু এই হেল্ল' শব্দটোৰ ফোনত, আমাৰ যে বৰ্তমান এই মোবাইল আছে, মোবাইল আচলতে ভ্ৰাম্যমান দেই, আচলতে এইটো হৈছে মোবাইল ফোনহে। সুধা মোবাইল বুলি ক'লে মোৰ ভুল হ'ব। মোবাইল ভ্ৰাম্যমান। এই মোবাইল থিয়েটাৰ থাকে, মোবাইল কাৰ থাকে, তো সেইখিনি বেলেগ কথা। তো এই ফোনত পোনপ্ৰথমে মোবাইল শব্দ কোনে কৈছিল? ফোন তেতিয়া আছিল টেলিফোন, আৰু টেলিফোনৰ আৱিষ্কাৰক আমি জানোৱেই, আলেকজেণ্ডাৰ গ্ৰাহাম বেল। গ্ৰাহাম বেলৰ লগত আৰু 3জন বিজ্ঞানীয়ে টেলিফোন আৱিষ্কাৰ কৰিছিল। মই নামকেইটা নাজানো, যদিও গ্ৰাহাম বেলকেই মূলতঃ টেলিফোনৰ আৱিষ্কাৰক বুলি কোৱা হয়, কাৰণ তেখেতৰ
মানে যিখিনি আৰু কাম কাজ সেইখিনি মানে প্ৰাধান্যটো বেছিকৈ দিয়া হয়। তো আলেকজেণ্ডাৰ গ্ৰাহাম বেলে প্ৰথমে হেল্ল' শব্দৰ প্ৰয়োগ কৰিছিল, কিন্তু তেখেতে হেল্ল' শব্দৰ প্ৰয়োগটো কিয় কৰিলে? বেলেগতো শব্দ প্ৰয়োগ কৰিব পাৰিলেহেঁতেন। ধৰি লওক কেনে আছা, কি খবৰ, মানে অসমীয়াত আৰু ইংলিছত বেলেগ হ'ব। মানে কিছুমান তথ্যৰ ভিত্তিতহে দেই, এইটো কিমান দূৰ সত্য ময়ো নাজানো, কিছুমান তথ্যৰ ভিত্তিত মানে ক'ৰবাত পঢ়িছোঁ বা মোবাইলতো পাইছোঁ এনেধৰণে। আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ এগৰাকী মানে প্ৰেমিকা আছিল, যাৰ নাম আছিল মাৰ্গাৰেট হেল্ল'। মাৰ্গাৰেট হেল্ল'ক গ্ৰাহাম বেলে টেলিফোন যেতিয়া আৱিষ্কাৰ কৰা হৈছিল, হেল্ল'ক প্ৰায়ে ফোন কৰিছিল, মাৰ্গাৰেট হেল্ল'ক। আৰু হেল্ল'ক ফোন কৰিয়ে গ্ৰাহাম বেলে মানে হেল্ল' বুলি মাতিছিল, মাৰ্গাৰেট হেল্ল' বুলি নহয়, এনেকৈ আমাৰ চুটি নামেৰে মাতে, হেল্ল' বুলি মাতিছিল। আৰু মাৰ্গাৰেট হেল্ল'কৰ ফোনটো মানে যেতিয়া মাৰ্গাৰেট হেল্লে টেলিফোনটো আনে, দুটা টেলিফোন, এটা ইয়াৰ পৰা ফোন লগাই মাৰ্গাৰেট হেল্ল'য়ে ৰিচিভ কৰে, লগে লগে হেল্ল' বুলি কয়। তো ঠিক তেনেদৰে এই হেল্ল' শব্দটো প্ৰথম প্ৰয়োগ কৰিছিল আলেকজেণ্ডাৰ গ্ৰাহাম বেলে। এই হেল্ল' শব্দটো ফোনত যে মানে প্ৰয়োগ কৰিব লাগে, এইটো কেতিয়াৰ পৰা আহিল বা কেনেকৈ আহিল? তাৰপিছত মই কৈ আছোঁ, 1877 চনত টমাছ আলভা এডিছন, আপোনালোকে নিশ্চয় চিনি পায় টমাছ আলভা এডিছন। টমাছ আলভা এডিছনৰ এটা মানে বিৰাট কাহিনী আছে। টমাছ আলভা এডিছনে এবাৰ মানে কুকুৰাৰ কণী উমনি দিছিল। এইটো মই বেলেগ ভিডিঅ' এটাত ক'ম বাৰু, ইয়াতে ক'লে বহুত দীঘল হ'ব। বেলেগ এটা ভিডিঅ'ত মই এই কাহিনীটো কৈ দিম আপোনালোকক, কেনেকুৱা কাহিনী আছিল। তো টমাছ আলভা এডিছনে 1877 চনত চেণ্ট্ৰেল ডিষ্ট্ৰিক্ট এণ্ড প্ৰিণ্টিং টেলিগ্ৰাফ, এই কোম্পানীটোৰ যিগৰাকী মুখ্য ব্যক্তি TBA স্মিথ, তেখেতলৈ এখন পত্ৰ মানে প্ৰেৰণ কৰিছিল। আৰু পত্ৰখনত লিখিছিল যে টেলিফোনত আমি সততে অভিবাদন জনাবলৈ হেল্ল' শব্দটো প্ৰয়োগ কৰিব লাগে। মানে ফোনটো ৰিচিভ কৰিলোঁ, মানে কোনোবা এজন অচিনাকি ব্যক্তিৰ লগত, মানে আপোনালোকে ভিডিঅ'টো চাই আছে, আপোনালোকে মোক এটা ফোন কৰিলে, মই ৰিচিভ কৰি এতিয়া কি কওঁ, মানে কোনে কৈছে বুলি ক'ব ভাল নালাগে, মানে কিয় ফোন কৰিলে ইত্যাদি ক'ব মানে ভাল নালাগে। সেইকাৰণে সম্বোধন এটা কৰিছোঁ হেল্ল', ফোনটো ৰিচিভ কৰি হেল্ল', আপুনিও ক'লে মই অমুকে কৈছোঁ, তেতিয়া মানে হেল্ল'টো কওঁতে কোনে কৈছে সেইখিনি পাছত অহাৰ আগতে তেখেতৰ যিখিনি ক'ব লগা কৈয়ে দিয়ে। গতিকে হেল্ল' শব্দটোৰ ওপৰত মানে যিখিনি কথা, হেল্ল' শব্দটোৰ উৎপত্তি কেনেকৈ হৈছিল, হেল্ল' শব্দটোৰ আৱিষ্কাৰ, হেল্ল' শব্দটো কোনে মানে পাৰ্মানেণ্টলি ব্যৱহাৰ কৰাৰ কাৰণে কি কৰিছিল, গোটেইখিনি খৰচি মাৰি মই ভিডিঅ'টোত অতি কম সময়ৰ ভিতৰত জনালোঁ। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে, যে আজি নজনা কথা এটা শিকিলোঁ, মোবাইলটো ৰিচিভ কৰি হেল্ল' বুলি কৈ দিওঁ, হেল্ল' কোনে আৱিষ্কাৰ কৰিছে এই কথাটো শিকিলোঁ, আজি এটা নতুন কথা ইউটিউবত শিকিলোঁ। এই বস্তুখিনি যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰক আৰু এই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি দিয়ক। কাৰণ এই ভিডিঅ'টো এটা বিৰাট ইম্পৰ্টেণ্ট ভিডিঅ', এই গুৰুত্বপূৰ্ণ কথা ইয়াত মানে কিছুমান সন্নিৱিষ্ট কৰি দিছোঁ মই। গতিকে আনলৈ শ্বেয়াৰ কৰক। আৰু এনেকুৱা ধুনীয়া ধুনীয়া মজাৰ কথা পাই থাকিবলৈ মোৰ আৰু কিন্তু এটা কথা, আপোনালোকে ব্লগ ভিডিঅ' পাই থাকিব মাজে মাজে। মই আগতে 2টা ব্লগ ভিডিঅ' কৰিছোঁ, বেলেগ এটা ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক 2টা দি দিম। তো এনেকুৱা ভিডিঅ' পাই থাকিবলৈ, মজাৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।